নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা খুব ধুনীয়া জেগাত আছোঁ। ধুনীয়া জেগা মানে কি আৰু, নাৰিকলৰ বাগান। তাতে আম, কঁঠাল, জামুক ঢেৰ কিবা কিবি আছে। তাকে অকণমান দেখুৱাম বুলি আহিলোঁ। ভিডিঅ'টো দেখিছে না, আম ওলমি আছে, পকিছে দুই এটা। তাকে খাই চাব লাগিব, টেঙা নে মিঠা। আহকচোন, ভিডিঅ'টো কেনেকুৱা লাগে শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, আমি দেখি আছোঁ আমাৰ গাঁৱতো আছে নাৰিকল। কাৰোবাৰ ঘৰত যদি দুজোপা আছে, কাৰোবাৰ ঘৰত তিনিজোপা, কাৰোবাৰ ঘৰত পাঁচজোপা, কাৰোবাৰ ঘৰত নাই। কিন্তু আজি এনেকুৱা এটা ঠাইত আহিছোঁ য'ত প্ৰায় 1100 জোপা নাৰিকলৰ গছ, আৰু পুলিবিলাকতো বেলেগেই, ডাঙৰ গছে আছে হেনো 11 জোপা। তাৰ উপৰিও এই অঞ্চলটোত আছে আপোনাৰ আম, কঁঠাল, জামুক, বিভিন্ন ধৰণৰ খোৱা বস্তু। গতিকে আহক, ভিডিঅ'টো মোৰ লগতে আপোনালোকেও চাওক। মই গোটেই পৰিৱেশটো দেখাইছোঁ। এতিয়া চাওকচোন কিমান ধুনীয়াকৈ যোনফালে চাই আপোনালোকে নাৰিকলৰ গছেই দেখিব। নাৰিকলৰ গছ, নাৰিকলৰ গছ, নাৰিকলৰ গছ, আৰু মানে আহি থাকক, চাই গৈ থাকক। চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ। এনেকুৱা বৃহৎ বাগান আমি জীৱনত দেখা নাছিলোঁ, প্ৰথমবাৰৰ কাৰণে দেখিলোঁ মই। গতিকে সেইবাবে বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আপোনালোকক। চাওকচোন, এয়াই হৈছে দক্ষিণ ভাৰতৰ মেংলোৰস্থিত এখন বৃহৎ নাৰিকলৰ বাগান, য'ত ইয়াৰ পৰা মানে কি, বিশেষকৈ ইহঁতে নাৰিকলৰ চব্জি, তৰকাৰী, ভাজি, চাটনি চব খায়। গতিকে এই যিখন বাগানৰ মালিক, এই মালিকৰ মানে বিভিন্ন ধৰণৰ কলেজ, হোষ্টেল এইবিলাক আছে, মেডিকেল কলেজ ডাঙৰ ডাঙৰ। তেওঁৱেই গোটেইখিনি এই নাৰিকলৰ চব্জিকে খুৱায়। আৰু আমি হোটেলতো যদি যাওঁ, ইয়াত নাৰিকলৰ চব্জি, তৰকাৰী, চাটনি, মাংস যদি বনায় তাত নাৰিকলেই দিয়ে। গতিকে নাৰিকলটো ইয়াত প্ৰধান খাদ্য সিহঁতৰ মতে। নাৰিকল নহ'লে ইহঁতৰ ভাত তৰকাৰী নহয়। গতিকে নাৰিকলটো সিহঁতক লাগিবই। আৰু এটা মানে ইণ্টাৰেষ্টিং বস্তু দেখিছেনে, মোৰ কেমেৰাটো বৰ ভাল নহয়। ময়ূৰ চৰাই, তিনিজনী ময়ূৰ চৰাই মানে বিচৰণ কৰি আছে, খুব ধুনীয়া। কিন্তু মোৰ মোবাইল কেমেৰাটোত ইমান জুম কৰি দিলে ফাটি গ'ল, গতিকে দেখাব নোৱাৰিলোঁ আপোনালোকক। আহকচোন, আজি এলেকাটো চাওক, কিমান ধুনীয়া এটা পৰিৱেশ ন, ভাল লাগে। এনেকুৱা নাৰিকল গছ বহুত দেখিছোঁ, কিন্তু এনেকুৱা ডাঙৰ বাগান আজিলৈকে দেখা নাছিলোঁ। দেখিলোঁ, ভাল লাগিল। আপোনালোকেও লাইক কমেণ্ট শ্বেয়াৰ কৰিব চাওক। ইয়াত কাজু বাদাম দেখিছে, এইবিলাক কাজু বাদামৰ গছ মানে নাই কি, চব বস্তু কচুৰ পৰা আদি কৰি ইয়াত বহুত কিবা কিবি আছে। আজি কচু কাটিম বুলি আহিছিলোঁ, কিন্তু জংঘলখিনি কচু গছখিনি কাটি পেলাই গোটেই চাফা কৰি দিলে। গতিকে আমাক কচু কাটি থকাটো নহ'ল। এতিয়া স্কুটিৰ ওপৰতে আহি গোটেই ৰাউণ্ড ঘূৰিছোঁ। লাগি আছে নেকি, দেখাইছোঁ কি সুন্দৰ পৰিৱেশ। যোনফালে চাই সেইফালে নাৰিকল, নাৰিকল, নাৰিকল গছ। বাহ, সুন্দৰ, ভাল লাগিল। এনেকুৱা এটা পৰিৱেশত আজি প্ৰথমবাৰ পাইছোঁ, এনেকুৱা পৰিৱেশ। নাৰিকল গছ মানুহৰ ঘৰত বহুত দেখিছোঁ নাৰিকল গছ, কিন্তু এনেকুৱা দেখা নাছিলোঁ। আৰু ডাঙৰ বাগান, এইখন ট্ৰেক্টৰ, ইয়াৰ পৰা নাৰিকল কঢ়িয়াই সেই ট্ৰেক্টৰখনে। আৰু এতিয়া কেনেকুৱা লাগে মোৰ ভিডিঅ'টো চাই জনাব দেই, আপোনালোকে কমেণ্ট কৰিব। আৰু এটা কথা আপোনালোকক ৰিকুৱেষ্ট এটা কৰোঁ, অকণমান আগবঢ়াই দিয়কচোন মোৰ চেনেলটো আপোনালোকে। ময়ো ভিডিঅ'বিলাক বনাই থাকোঁ, কিন্তু সময় নাপাওঁ আচলতে, কামৰ তাগিদা থাকে, জানে। আৰু কাম নকৰিলে আমি ভাত খাবলৈ নাপাওঁ। তাৰ মাজতে দুটা এটা ভিডিঅ' বনাই থাকোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো অকণমান আগবঢ়াই লৈ যাওক, ৰাইজক দেখাবলৈ কিছুমান চেষ্টা কৰোঁ ভাল ভাল বস্তু। কেতিয়াবা মই যদি কমেডি, কেতিয়াবা এনেকৈ নাৰিকলৰ বাগান আদি কৰি সাগৰ পাৰ এইবিলাক দেখাই আছোঁ। আপোনালোকেও ছাবস্ক্ৰাইব কৰি ল'ব পাৰিলে মোৰ চেনেলটো, আৰু অকণমান আগবঢ়াই দিয়ক, মোৰ ফালৰ পৰা ৰিকুৱেষ্ট। এয়া হৈছে পানী জামুকৰ গছ। ইয়াত ধুনীয়াকৈ এইবিলাক আপোনাৰ খাওঁতা নাই, কৰি আছে। ওচৰত মানুহৰ ঘৰ দুৱাৰ অলপ কম। আৰু ইয়াত দেখিছে নহয়, আম ডালত ওলমি আছে। আমৰ বতৰ মেংলোৰ, গতিকে কিমান ধুনীয়া ধুনীয়া আম। আৰু আছে মানে কি, অলপ দূৰ হয় কাৰণে মই খোজকাঢ়ি নগ'লোঁ। অলপ দূৰলৈ আৰু ধুনীয়া ধুনীয়া আম আছিলে, আপোনাৰ দীঘল জাতৰ আম, লেঙেৰা আম, কিবা আম এইবিলাক আছে। তাৰ মাজতে দেখাই দিলোঁ আৰু যিমানকণ পাৰোঁ। খাওঁতা নাই, কি কৰিব আৰু। আমাৰ অসমত হোৱা হ'লে বাপৰে থেঠালি দিলে হয় ৰাইজে ন।